আত্মনির্ভর ভারত, আত্মনির্ভর আমার নতুন দেখা। নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। বৰ্তমান মই আছোঁ সত্ৰনগৰী মাজুলীত আৰু মাজুলীৰ কমলাবাৰী, আৰু এয়া হ'ল কমলাবাৰী চাৰিআলি। আৰু যোৱাকালি এই হোটেলখনত মই আছিলোঁ, হোটেল মনালিছাত 900 টকা লৈছিলে পাৰ ৰুম। এতিয়া মই এই হোটেলখন চেক আউট কৰি বেলেগ এটা হোটেলত গৈ আছোঁ। যোৱাকালি মই এই হোটেলখনে চাই গৈছিলোঁ। হোটেলখনৰ নাম হৈছে সেউজী বিলাস, আৰু এই হোটেলখন আছে ঠিক মাজুলী আৰক্ষী থানাৰ অপজিটত। তো মই মোৰ ৰুম পাই গ'লোঁ, আৰু এয়া হ'ল মোৰ ৰুম। সুন্দৰ সেউজী বিলাসত পাই গ'লোঁ। সেউজীয়া কাৰ্পেট পাৰি ৰখা এটা সুন্দৰ ৰুম। হোটেলখন বঢ়িয়া লাগিল, আৰু হোটেলত চেক ইন হৈ যোৱাৰ পিছত এতিয়া মই ওলালোঁ চামগুৰি সত্ৰ যোৱাৰ কাৰণে, আৰু তাত গৈ মই আপোনালোকক দেখাম মাজুলীৰ বিখ্যাত মুখাশিল্প। আৰু এয়া হ'ল মাজুলীৰ কমলাবাৰীৰ পৰিৱেশ। মজা, নীলা আকাশ ওপৰত, পৰিৱেশটো মানে বহুত মজা লাগিছে। তো ইয়াতে ব্ৰেকফাষ্ট কৰি ল'লোঁ, আৰু চামগুৰি সত্ৰ যোৱাৰ কাৰণে প্ৰথমতে মই এতিয়া যাব লাগিব ৰাওনাপাৰালৈকে। ইয়াততো বহুত গাড়ী ৰখি আছে, এইবিলাকৰ মাজতে কিবা এখনত উঠিব লাগিব। আৰু মেজিক জিন্দাবাদ, বহি ল'লোঁ মেজিকত। ৰাওনাপাৰা পাওঁতে কিমান সময় লাগিব? তাৰ পৰা মই চামগুৰি সত্ৰ যাব পাৰিম। মোৰ এই মাজুলীখন ঘূৰিম বুলি আহিলোঁ আৰু। অঁ, ৰাসলৈকে আছোঁ। আপোনাৰ ঘৰ ক'ত? অঁ, আপুনি য'ত গৈ আছে মানে এতিয়া এইফালে কিয় আহিছিলে? অঁ, এইটোৰ কাৰণে আহিছিলে। এতিয়া বঢ়িয়া আইতাৰ লগত একদম পুৰা গৈ আছোঁ আমি। আপুনি এতিয়া ফাৰ্ষ্ট টাইম ইয়াতে যাব ন? চামগুৰি যাম, মুখাশিল্প চাম। চাই ওলাই আহি আপুনি নিজৰ ওচৰতে আকৌ গাড়ী পাবই। দক্ষিণপাট গুচি যাব, দক্ষিণপাট যাম। তালৈকে গাড়ী পাব। তাৰপৰা চাই আহি আকৌ ঘূৰি আপুনি আকৌ ৰিটাৰ্ণ কমলাবাৰী যাব লাগিব। কমলাবাৰীৰ পৰা চিধা আউনীআটী ৰোডত আউনীআটী সত্ৰ আছে, তাত কি হৈ আছে এতিয়া? ভাল কাম হৈ আছে। চাই পেলাই আপুনি গড়মূৰ যাব পাৰিব। তাৰপিছত কমলাবাৰীৰ ওচৰে পাজৰে 3-4খনমান সত্ৰ আছে। মাজুলীত মুঠ সত্ৰ কিমানখন আছে? মাজুলীত এনেই আপোনাৰ 20খনমান আছে, বেছি আছে মানে আনুমানিক কিছুমান ধৰক আপোনাৰ গোসাঁই এজন আছে, সেইখনো সত্ৰ তেনেকুৱা মানে। এনেই মেইনকৈ আপোনাৰ 4খন আৰু এইখন 4খন। আউনীআটী, গড়মূৰ, তাৰপৰা আউনীআটী, গড়মূৰ, দক্ষিণপাট, কমলাবাৰী, এইপিনে চামগুৰি। আৰু এয়া আহি পাই গ'লোঁ মই ৰাওনাপাৰা। এইফালে যামগৈ ন মই? ধন্যবাদ। তো আহি পাই গ'লোঁ ৰাওনাপাৰা, আৰু এতিয়া মই এইফালে যাম চামগুৰি সত্ৰলৈকে মুখাশিল্প চোৱাৰ কাৰণে। চামগুৰি সত্ৰটো মানে ইয়াতে ৰাস চলি আছে, মানে সমগ্ৰ মাজুলীতে এতিয়া ৰাসৰ পৰিৱেশ। চাৰিওফালে ৰাস আৰু ৰাস। চামগুৰি সত্ৰলৈকে যোৱা ৰাস্তাটো বহুত ধুনীয়া, দেখাই আছোঁ আপোনালোকক। খোজকাঢ়ি আছোঁ, মজা লাগিছে একদম। এয়া চাওক, চ' ইয়াত মানে মই সুধিলোঁ যে বাইক চাইকৰ ব্যৱস্থা আছে নেকি? যেনেকৈ গুৱাহাটীত বাইক ভাড়াত পোৱা যায়, তেতিয়াহ'লে ঘূৰি ফুৰিবৰ কাৰণে অকণমান সুবিধা হয়। কিন্তু মই যিমান কেইজন মানুহক এতিয়ালৈকে সুধিলোঁ, তেনেকুৱা ধৰণৰ ব্যৱস্থা মানে কোনেও ক'ব পৰা নাই। চ' সেইটো কাৰণে মেজিকত ঘূৰি আছোঁ। বেছি পইচাও নহয়, 50 টকা ভাড়া ল'লে ঠিকে আছে। আৰু এখন স্কুল, শংকৰদেৱ শিশু নিকেতন। গাঁৱৰ মাজে মাজে খোজকঢ়াৰ যিটো মজা, সেইটো এটা বেলেগ। কাৰণ এতিয়া আমাৰ জীৱনটো পূৰা যান্ত্ৰিক হৈ গৈছে। চ' যেতিয়া আমি গাঁৱৰ মাজত আহোঁ, এই গাঁৱৰ এয়া যিটো পৰিৱেশ চাওক, চাৰিওফালে সেউজীয়া, একদম নীৰৱ নিস্তব্ধ, কি এটা মজা, মানে সঁচা একদম মন ভাল লাগি গ'ল। এয়াই হ'ল মাজুলী। আৰু মোৰ যদি কোনোবা মাজুলীৰ ভিউৱাৰ্ছে এই ভিডিঅ'টো চাই আছে, তলত কমেণ্ট কৰি জনাব মাজুলীৰ কোন জেগাত আপোনাৰ ঘৰ। थैंक यू सो मच। थैंक यू अंकुल। आप लोग कहाँ से हैं? बैंगलोर से। यूट्यूब में आ रहे हैं। आप लोग भी आएंगे मेरा ये वीडियो में। तो आप लोगों को कैसा लग रहा है आसाम घूम के? बढ़िया है, बढ़िया। प्राय 5-6 दिन बाद धुरी। ओके, थैंक यू फॉर 5-6 डेज ये लोग घूम रहा है, मतलब ये बढ़िया। आप लोगों का भी फास्ट विजिट है, मेरा भी फास्ट विजिट है। एंजॉय। আৰু এয়া আহি পাই গ'লোঁ চামগুৰি সত্ৰ। এয়া মুখা চাওক, মাজুলীৰ বিখ্যাত মুখা হ'ল এয়া। এইবিলাক কিজানি জাষ্ট বনাইছে আৰু ৰ'দত শুকাব দিছে। ইয়াতো আছে চাওক কেইখনমান মুখা এইবিলাক। অঁ, এইটো মানে কি, যেতিয়া মানুহজনে পিন্ধিব নিজে নিজে এনেকুৱা কৰিব নেকি? এইটো টেকনিক আছে। অঁ, কেনেকৈ কৰিব মানে? ৰছী থাকিব ভিতৰত। অঁ, বাহ। অঁ, ৰছীডাল টানি দিলে
এনেকৈ মেল খাই যায় বাহ তো ইয়াতে মানে কালাৰ বাকী আছে এতিয়াও কালাৰ চালাৰ কৰিব আছে অঁ চাওক এইবিলাক কিমান সুন্দৰ সুন্দৰ মুখা বনাই ৰাখিছে দাদাৰ পৰা অলপ মুখা ইতিহাস অকণমান জনাৰ কাৰণে আমি ট্ৰাই কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেয়া অসমৰ গুৰুসকলে জানে আৰু বৈষ্ণৱ গুৰু হিচাপে তেখেতে প্ৰথমেই তেখেতে এখনি নাটক আৰম্ভ কৰিলে আৰু সেই নাটকখনৰ নামেই হ'ল চিহ্ন যাত্ৰা সেয়া 1500 শতিকাৰ কথা আৰু সেই যাত্ৰাতে গুৰুজনে নৃত্য গীত বাদ্য যেনেকৈ সংযোগ কৰিলে আৰু সেই ধৰণে মুখাকো তাত সংযোগ কৰি দুখন মুখা গুৰুজনাই নিৰ্মাণ কৰিলে নিজ হাতেৰে দুজন লোকক পিন্ধালে এক চৰিত্ৰৰ নাম হ'ল ব্ৰহ্মা চাৰিখন মুখৰ আৰু এটা চৰিত্ৰ হ'ল গৰু পক্ষী এই হ'ল আমাৰ অসমৰ ভাওনা আজি চলি আছে নাটক চলি আছে তাৰ আদি কথা আৰু এই মুখা কলাৰো আদি কথা সেয়া গুৰুজনাই দি থৈ গ'ল পৰৱৰ্তী সত্ৰানুষ্ঠানে তাক গ্ৰহণ কৰিলে আৰু এইখন সত্ৰ 1663 পৰা প্ৰতিষ্ঠা আৰু প্ৰতিষ্ঠা কালৰ পৰা আৰম্ভ কৰিলে মুখা দেউতাকৰ বিদ্যা পিতেকক শিকালে পিতেকে পিতেকক পিতেকে পিতেকক এনেকৈ কৰোঁতে এটা সুন্দৰ পৰিৱেশ পৰম্পৰা আহি এইটো সময় পালে তো আমিও শিকিলোঁ 10 বছৰ বয়সৰ পৰা গতিকে আমি সেই মুখাৰ লগত জড়িত আৰু 10 বছৰ বয়সৰ পৰা মুখা শিকিলোঁ আপুনি আপোনাৰ দেউতাৰ পৰাই শিকিছে দেউতাৰ পৰা শিকা আৰু এখন হাই ছেকেণ্ডেৰী পৰা ৰিটায়াৰ হ'লোঁ মোৰ নাম হেমচন্দ্ৰ গোস্বামী হয় ৰিটায়াৰ হ'লোঁ 18 চনত আৰু তেতিয়া স্কুলত থকা অৱস্থাৰ পৰা আমি চিন্তা কৰিলোঁ যে ল'ৰাবিলাকক যদি এই বিদ্যাটো দিয়া নাযায় তেতিয়াহ'লে বিদ্যাটো এদিন নাইকিয়া হ'ব এটা মনত বহুত ভাৱ আহিল আৰু সেই ভাৱ অনুসৰি বহু ছাত্ৰক শিকোৱা হ'ল আৰু এতিয়া মুখাক সকলোৱে আদৰি লৈছে মুখা কেৱল ভাওনাত নহয় মুখা সজাবলৈ লৈছে মানুহৰ ঘৰত হয় আজি পৰ্যটকৰ এখন বিশেষ জেগা পৰ্যটকক মুখা ইয়াৰ পৰা লৈ যায় তেওঁলোকক সুন্দৰকৈ সৰু সৰু মুখা বনাই দিয়া হয় সেইবোৰ লৈ যায় আৰু তাৰপিছতে আমাৰ ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকক আলহীক আমাৰ এই গামোচা স্বাভিমান গামোচাখনৰ লগত এটা মাস্ক উপহাৰ মাজুলীত মানে এইটো এটা পৰম্পৰা ন এতিয়া এই পৰম্পৰা আগৰ নাছিল সেই পৰম্পৰা আমি অকণমান জোৰ দিলোঁ যিহেতু কলাটো ভাওনাতে সীমাবদ্ধ নাথাকি কলা হিচাপে সি প্ৰতিষ্ঠা লাভ কৰক আৰু সেইধৰণে বিদেশলৈও গ'ল আৰু দেশ বিদেশ আৰু গতিকে এই মুখা এতিয়া এটা সকলোৰ কাৰণে জনপ্ৰিয় হৈছে এটা জীৱন্ত ৰাস ইয়াত সদায় হয় আৰু বহু মুখাৰ প্ৰয়োজন হয় ৰাসত দুষ্ট দৈত্য অসুৰবিলাক নিজৰ স্বাভাৱিক মুখখন ঢাকি সেই ৰূপটো প্ৰকাশ কৰে ৰাসত আৰু সেইটোত আমি এতিয়া সম্পূৰ্ণ ব্যস্ত মুখা বনোৱাত এই পেহলে ষ্টাৰ্ট এ বেষ্ট আমাৰ অসমৰ গৌৰৱ সকলোৰে সন্মানীয় পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী দাই এতিয়া ধুনীয়াকৈ বুজাই কৈ আছে যে মুখা ষ্টেপ বাই ষ্টেপ কেনেকৈ বনোৱা হয় আচলতে কথাখিনি এখেতে এতিয়া হিন্দীত কৈছে কাৰণ মোৰ লগত যে সেই বেংগলোৰৰ পৰা দুগৰাকী ব্যক্তি আহিছিলে তেওঁলোকে যাতে বুজি পায় তাৰ কাৰণে দাদাই এতিয়া ধুনীয়াকৈ হিন্দীত কথাখিনি বৰ্ণনা কৰি আছে আৰু আপোনালোকে শুনক আপোনালোকে বুজি পাব कॉटन का साथ क्ले ये क्ले पुट्टारी क्ले जो पॉट बनाने के लिए तो बाद में ये गाय का गोबर तो गोबर का साथ थोड़ा पुट्टारी क्ले थोड़ा इतना गोबर इतना पुट्टारी क्ले मिसाल करके थोड़ा केरोसिन मिसाल करके ये ऊपर में सेप दिया जो चाहिए गरुड़ होगा हनुमान होगा कुछ भी प्रोसेस सेम है गणेश जी होगा राक्षस होगा सभी होगा गोबर का काम करेक्ट जब गोबर का काम मन में फिनिश हुआ तो सुखाने का बाद में सैंड पेपर पॉलिश तो ये देखिए पॉलिश बाद में फिर से कपड़ा लगाया ये फुल स्टेज हो गया ऊपर में एक व्हाइट चॉक प्राइमर लगाया बाद में पेंटिंग ये कलर ये कलर होगा ये सभी नेचुरल कोई प्लास्टिक कोई सिंथेटिक चीज़ नहीं है कलर भी नहीं तो कलर होगा तो बाद में ये खाली तो 5 स्टेज एक मुखौटा का काम फिनिश हुआ सुपर ये पुतना तो ये है तो ये भाव है लेकिन राक्षसी मतलब नॉर्मल सिचुएशन में तो ऐसा लगता है कि स्माइल कर रहे हैं लेकिन जब मुंह खुल रहता है तो राक्षसी हो जाता है ये देखिए हंस रहा है लेकिन मुंह खुलने से राक्षसी राक्षस बेड कैरेक्टर तो नाम है पलम्बासुर रासलीला के लिए ओके तो ये वाला मार्क्स ओह माय गॉड मैं पलम्बासुर हूँ
नाम है धेनुकासुर চ' গোস্বামীদাৰ হাতেৰে বনোৱা মাছ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে এই মাছখন বাহ আৰু বন্ধুসকল আপোনালোকে নিশ্চয় গম পায় যে দাদাৰ এই যুগান্তকাৰী কৰ্মৰাজিৰ কাৰণে ভাৰত চৰকাৰে তেওঁক সময়ে সময়ে সন্মানেৰে বিভূষিত কৰিছে তাৰ ভিতৰত তেখেতে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা পদ্মশ্ৰী বঁটাও পাইছে তেখেতে ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী 2023 দাদাক যে লগ পাম মানে এইটো এটা ভাগ্যৰ কথা আৰু লগ পাই মানে ইমান ভাল লাগিল কি ক'ম আৰু মই এক্সপ্ৰেছ মানে মই কৰিব পৰা নাই আৰু এইফালে এটা বহুত ডাঙৰ মুখা বনি আছে দাদা এইটো কিহৰ মুখা বনি আছে অঘাসুৰ এইখন হ'ল অঘাসুৰৰ মুখা কেইজন মানুহ লাগিব এইটো মানে চলাবৰ কাৰণে এজন এই দুটা হ'ল অঘাসুৰ অলপ আগতে যে দেখাই আছিলোঁ বনাই আছে বনোৱা হোৱাৰ পিছত এনেকুৱা দেখা হ'ব একদম নেমুৰৰ পৰা তালৈকে চাওক কিমান দীঘল মানে এই সকলোবোৰ ৰাসত প্ৰদৰ্শিত হ'ব আৰু কিমান দাম হয় এনেকুৱা অঘাসুৰৰ মুখা 12,000 বকাসুৰৰ মুখাখনৰ দাম কিমান এইখন এইখনো 12,000 আৰু এইফালে ভাইটিসকলে বনাই আছে ধুনীয়া ধুনীয়া মুখা কিহৰ মুখা বনাইছে ভাইটি এইখন আৰু এতিয়া মই হ'বলৈ গৈ আছোঁ পুতনা আৰু আপোনালোকে চামগুৰি সত্ৰত আহিলে এনেকুৱা মুখা কিনিও লৈ যাব পাৰে মই যেনেকৈ দুখন মুখা কিনিলোঁ এখন ল'লোঁ মই হনুমানৰ আৰু এখন ল'লোঁ গৰুৰৰ মুখা এইটো দাদা কিহৰ মুখা কালিনাগ অঁ সেইফালে মানে এইটো তাত যোৰা লাগি যাব ন চাওক কালিনাগৰ মুখা বনি আছে ইয়াতে তো ইয়াৰ ভিতৰত কি মানুহ সোমাব নেকি অঁ ইয়াতে কি কি ৰ' মেটেৰিয়েল ইউজ কৰিছে ৰ' মেটেৰিয়েল মানে ইয়াত অকল বাঁহ আৰু বেত আছে ৰ' মেটেৰিয়েলছৰ ভিতৰত তাৰপিছত আপোনাৰ ওপৰত এইবিলাক বস্তা অঁ বস্তা দিছে না আমি এইটো কিনি আনিছোঁ অঁ চুটিৰ নিচিনা এটা বস্তা কিনিবলৈ পায় সেই বস্তাটো কিনি আনি ইয়াৰ ওপৰত লগাই দিছোঁ ইয়াৰ ওপৰত তেতিয়া এই সাপৰ ডেজলিংটো আহে অঁ সাধাৰণতে এইবিলাক ব্যৱহাৰ নহয় কিন্তু এতিয়া আৰু জোখ সাপেক্ষ কৰিবলগীয়া হৈছে অঁ সেইকাৰণে এইটো কৰিবলগীয়া তো বস্তাটোৰ ওপৰত এয়া কালাৰ কৰিছে নেকি কিবা কালাৰ আৰু এইটোও সেই বস্তাৰে বনোৱা হৈছে ওপৰত মানে বাঁহৰ ফ্ৰেমৰ ওপৰত বেত আছে অঁ তাৰ ওপৰত মানে বস্তা দিছে তাৰ ওপৰত কালাৰ কৰা হৈছে না আৰু ওচৰৰ পৰা চালে এনেকুৱা লাগে যেন একদম জীৱন্ত আৰু এয়াই আছিল চামগুৰি সত্ৰ আৰু চামগুৰি সত্ৰৰ মুখাশিল্প আৰু এতিয়া মই গৈ আছোঁ দক্ষিণপাট সত্ৰলৈকে চ' মই ভাইটিৰ পৰা লৈ ল'লোঁ লিফ্ট এতিয়া মই গৈ আছোঁ একদম মেইন ৰাস্তালৈকে আৰু তাৰ পৰা মই যাম দক্ষিণপাট সত্ৰ কি কৰি আছে এতিয়া মই এতিয়া আপোনাৰ ইয়াত লাইচেঞ্চ ধৰক কাম চলিব কিমান চলিব চ' আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ আমাৰ নতুন দেখা এনেকৈ টাৰ্ণিং এটা আছে অঁ টাৰ্ণিংটোতে সোমাব লাগিব মেজিক পাই যাম মই বুজি পাব দিয়া ধন্যবাদ ঠিক আছে মইতো আহিলোঁ নহ'লে মোৰ মানে অকণমান দিয়া হ'ব দিয়া একো নাই ধন্যবাদ চ' ভাইটিয়ে কৈছিলে যে তেওঁৱে মোক থৈ আহিব পাৰিলেহেঁতেন কিন্তু ৰাসক লৈ কিনে তেওঁ ব্যস্ত চ' এতিয়া গাড়ী ৰখি আছোঁ চাওঁ বাইক যদি পাওঁ বাইকত যোৱাৰ কাৰণে ট্ৰাই কৰিম নতুবা মেজিকত যাব লাগিব দাদা যাব নেকি দক্ষিণপাটলৈকে দক্ষিণপাট গৈ আছে নেকি আপুনি অঁ ঠিক আছে বাৰু দিয়ক চাওঁ মই কাৰোবাক পাওঁ যদি কোনোবা যায় নেকি চাওঁ দক্ষিণপাটৰ ফালে যাব নেকি দক্ষিণপাট মই লৈ যাব পাৰিম আপোনাক দক্ষিণপাটলৈ এটা আছে নেকি সোমাই যায় অঁ তো সেইখিনিলৈকে চিনি পায় আপুনি সেইখিনি মই ভালকৈ চিনি নাপাওঁ মানে সোমাই যায় যিখিনিৰ পৰা সেইখিনি একজেক্টলি এইটোৱে আছে বুলি চিনি নাপাওঁ মই সুধি উঠিব পাৰিব একো নাই মই সুধি যাব ব'লক ফাইনেলি মই পাই গ'লোঁ এটা লিফ্ট চাওঁ এতিয়া আৰু মেইন কথা হ'ল এখেতো হ'ল শিৱসাগৰৰ আৰু ময়ো চিনি নাপাওঁ ত' গতিকে চাওঁ আজি এতিয়া আপুনি ক'ত গৈ আছে শিৱসাগৰ গৈ আছে নেকি মই শিৱসাগৰ এইটো নেকি অঁ এনেকৈ যাব লাগিব আৰু এইখিনি লিফ্ট পালোঁ মই বহুতখিনি ধন্যবাদ থেংক ইউ ঠিক আছে অ'কে মোৰ চেনেলটোৰ নাম নয়ন নিৰূপম হয় ঠিক আছে অ'কে এই ৰাস্তাটোৰে মই চিধা যাব লাগিব দক্ষিণপাট সত্ৰ আৰু এই ৰাস্তাটোৰে পায় দক্ষিণপাট সত্ৰ তো মই লিফ্ট পাই গ'লোঁ দাদাৰ ওচৰত ধন্যবাদ দাদা আপোনালোক ক'ত গৈ আছে আমি দক্ষিণপাটত সত্ৰলৈকে গৈ আছে নেকি সত্ৰ নহয় বাৰু আমাৰ সত্ৰৰ ওচৰতে ঘৰ অঁ ৰাস চাবলৈ আহিলে অঁ ৰাস চাবলৈ আহিলোঁ আৰু মাজুলী প্ৰথমবাৰ আহিছোঁ মই হয় চ' অকণমান ঘূৰি লওঁ বুলি ভাবিলোঁ মাজুলীখন দক্ষিণপাটত যিখন ৰাস হ'ব সেইখন কেইদিনীয়া মেইন ৰাস আপোনাৰ এদিনহে হয় অঁ
তাৰপৰা আপোনাৰ 5 দিনা মহাৰাস 2 দিন পৌৰাণিক নিয়মত পূজা হয় মেইন আপোনাৰ এদিন মানে পৰহিলে ৰাস যিটো পূৰ্ণিমা তাত ৰাসটো হ'ব তাৰপৰা 5 দিনা আপোনাৰ বজাৰ হয় দিনত ডাঙৰ মেলা 2 দিন আৰু ধৰক এইখন মানে যিখন ৰাস হ'ব এইখন অ'পেন ৰাস মানে ইয়াতে টিকট কাটিবলগীয়া নাই একদম অ'পেন ৰাস মোৰো ভাগ্য ভাল আছিল আপোনালোকক লগ পাই গ'লোঁ ধন্যবাদ বঢ়িয়া চ' বহুত ভাল লাগিল মানে মাজুলীৰ মানুহ সঁচাই বহুত হেল্পফুল তো মই কিমান সুন্দৰকৈ লিফ্ট পাই গ'লোঁ ইয়াতকৈ আৰু কি লাগে কওক ইয়াৰ পৰা 200-300 মিটাৰ আগলৈকে গ'লে মই পাই যাম দক্ষিণপাট সত্ৰ আৰু মানে সঁচাই ইমান ভাল লাগি আছে ইয়াতে ঘূৰি চাৰিওফালে সেউজীয়াৰ মাজত ইমান সুন্দৰ ৰাস্তা ফৰকাল আকাশ সুন্দৰ বতাহ চাওক কিমান ডাঙৰ পথাৰ এয়া হ'ল মাজুলীৰ পৰিৱেশ আৰু এয়া আহি পাই গ'লোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ মাজুলী আৰু এই সত্ৰ স্থাপন হৈছিল 1567 শকত 1654 চনত আৰু এয়া হ'ল দক্ষিণপাট সত্ৰৰ পৰিৱেশ সেইফালে নিশ্চয় ৰাসৰ আখৰা চলি আছে কিজানি আৰু এয়াই হৈছে মাজুলীৰ বিশেষত্ব মাজুলীত আপুনি য'তেই আহিব তাতেই খোল তালৰ শব্দ শুনা পাব ব্ৰহ্মাই এই সকলৰ চৰণত লুণ্ঠিত হৈ সব স্তুতিৰে আৰাধনা কৰিব লাগিব কি আশ্চৰ্য দেখিছো কি অদ্ভুত দেখিছো মই আৰু স্থিৰে থাকিব মোৰ দক ইন্দ্ৰিয় মন প্ৰাণ হে প্ৰভু ক্ষমা কৰা এই যে ঘৰবিলাক দেখা পাইছোঁ সত্ৰখনত কিহৰ কাৰণে মানে ব্যৱহাৰ কৰে এই ঘৰবিলাক থাকিবৰ কাৰণে ব্যৱহাৰ কৰে এই যিবিলাক ঘৰ দেখা পাইছে এই ঘৰবিলাকত ভকতসকল থাকে ইয়াতে মানে ভকতসকল সৰুৰে পৰা থাকি লয় মাজ বয়সত গৈ তেওঁ ভকতসকল মাৰে তো মানে তেওঁলোকে কি পৰিয়ালৰ পৰা আঁতৰি আহি ইয়াতে বসা কৰে মানে ইয়াৰ নীতি নিয়মৰ মাজত চলে তো ভকতসকল ইয়াতে থাকি তেওঁলোকে সত্ৰীয়া যিটো সংস্কৃতি আছে সেইটোৰ মানে তেওঁলোকে শিক্ষা গ্ৰহণ কৰে মানে প্ৰেক্টিছ কৰে তো আমাৰ যিখিনি পুৱা প্ৰসংগ দুপৰীয়া প্ৰসংগ আবেলি প্ৰসংগ সেইবিলাক তেওঁ বিভিন্ন সত্ৰীয়া নৃত মাত গীত এই গোটেইখিনি তেওঁলোক আগবঢ়াই লৈ যায় তেওঁলোকে এটা বহাত আপোনাৰ বিভিন্ন জেনেৰেশ্যনৰ ভকত থাকে যেতিয়ালৈকে সত্ৰত থাকে ভকত হৈ থাকে তেওঁলোক বিয়া বাৰুবিলাক কৰাব নোৱাৰে আৰু বাহিৰৰ জগতত তেওঁলোক যদিও যায় পঢ়া শুনাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত কিন্তু তেওঁলোকৰ নিৰ্দিষ্ট নীতি নিয়মৰ মাজত চলিবলগীয়া হয় আৰু এইফালে আছে সত্ৰখনৰ মূল মণিকূট ইয়াতে প্ৰাৰ্থনা চলি আছে সেইকাৰণে এই যিকেইটা সোণালী কালাৰ কৰি থোৱা আছে এইকেইটা তুলসী গছক কোৱা হয় তো চাওক এইবিলাক যে দেখা পাইছে সোণালী কালাৰৰ খুঁটাবিলাক এইবিলাক তুলসী গছৰ পৰা বনোৱা তো বহুত পুৰণা হ'ব এইবিলাক বহুত পুৰণা এইটো আপোনাৰ যেতিয়া জয়দেৱ সিংহ ৰজা হৈ আছিলে তেওঁ পৃষ্ঠপোষকতাত এখন সত্ৰ বনোৱা হৈছিলে আৰু তেওঁ যেতিয়া এখন বনি আছিলে তেতিয়া মানে অলপ আৰ্থিক সংকট কিবা কিবি হৈছিলে যাৰ কাৰণে নেকি যিজন সেইটো সময়ত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছিলে তেওঁ সপোনত দেখা পাইছিলে যে সেই সূতাকেইটা ব্ৰহ্মপুত্ৰ পানীত উঠি আহি আছে আৰু তেওঁ গৈ পেলাই ব্ৰহ্মপুত্ৰৰ পৰা এইকেইটা ধৰি আনিছিলে উঠি অহা সূতাকেইটা ধৰি আনি পেলাই ইয়াত এষ্টাব্লিছ কৰি পেলাই এইটো ঘৰটো সম্পূৰ্ণ কৰিছিলে এইবিলাক লাই সূতা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰৰ পানীত উঠি অহা খুঁটা এইবিলাক সেইটো আহিছে আৰু বাকীবিলাক তুলসী গছ নহয় নেকি বাকীকেইটা শাল আছে চেগুন আছে আৰু আপোনালোকে যে এই ঘৰবিলাক দেখা পাইছে এইবিলাক বহুত পুৰণা ঘৰ হয় আহোম যুগতে বনোৱা হয় এইটো ঘৰ এইকেইটা ঘৰ চ' এইকেইটা মানে বৰ ভঁৰাল বুলি কোৱা হয় ইয়াত কি হৈছিলে যিখিনি আহোম যুগৰ বিভিন্ন ধৰণৰ এনচিয়েণ্ট বস্তু আছে তেওঁলোকৰ কাঁহী বাতি তেওঁলোকৰ মাইহাং থালি আৰু য'ত বহি পেলাই তেওঁলোকে খাইছিলে তেনেকুৱা সেইবিলাক আৰু লগতে বিভিন্ন ধৰণৰ বস্তু আছে
ভিতৰত থোৱা আছে নেকি এতিয়াও সংৰক্ষণ কৰি ৰখা হৈছে অ' এই বৰ ভাল মানে গম পাইছে আৰু ভালত আমি বস্তুখিনি ৰাখোঁ যে আৰু তাতকৈ ডাঙৰ কথা কি ইয়াৰ আপোনালোকে শুনিবলৈ পাইছিলে এগছি বন্তি দক্ষিণ পাট সত্ৰত জ্বলি থাকে আগৰ অতীজৰ পৰাই চলি আহিছে সেই বন্তি গছ ইয়াতে আছে ভিতৰত জ্বলি আছে আৰু আটাইতকৈ ডাঙৰ কথা ইয়াৰ যিজন মানে চোৱা চিতা কৰা যিজন আমাৰ ভকত বৈষ্ণৱ আছে যাৰ আণ্ডাৰত যাৰ তদাৰক কৰে তেওঁ আমাক জনাবলৈ দিছিলে যে ইয়াত দুটা ডাঙৰ খেতি খাত আছে যিয়ে নেকি এইখিনি ৰক্ষণাবেক্ষণ দি থাকে এই বস্তুখিনি লাহে লাহে আপোনাৰ ধ্বংস হ'বলৈ যোৱা নিচিনা হোৱা সময়তে ইউনেস্কোৱে এটা ভাল কাম কৰিছে তেওঁলোকে এইখিনি সংৰক্ষণ কৰিবৰ কাৰণে দিহা কৰিছে তেওঁলোকে আহি পেলাই বস্তুখিনি পৰীক্ষা নিৰীক্ষা কৰি পেলাই চ' সেইখিনি মাৰ্কিং কৰি পেলাই এতিয়া ইয়াৰ পৰা তেওঁলোকৰ বিজ্ঞানসন্মতভাৱে যাতে আৰু ভৱিষ্যত প্ৰজন্ম এইখিনি দেখিব পায় তাৰ কাৰণে এই কাষতে এটা ধুনীয়াকৈ মিউজিয়াম বনাই আছে তালৈ এইখিনি শ্বিফ্ট কৰিব আৰু এই ঘৰকেইটাও এনচিয়েণ্ট যুগৰ ঘৰ হোৱাৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব আৰু তাত যে আমি দেখা পালোঁ সেই ভঁৰালত যিবিলাক বস্তু আছে সেইবিলাক আনি ইয়াতে তেওঁলোকে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব চাওক কিমান সুন্দৰকৈ বনাইছে এইটো দক্ষিণ পাট সত্ৰ দৰ্শন কৰা হৈ গ'ল আৰু এতিয়া আকৌ ঘূৰি গৈ আছোঁ কমলাবাৰীৰ ফালে আৰু সন্মুখত এয়া দক্ষিণ পাট কলিতা গাঁও বৰ নামঘৰ এই নামঘৰটোও বহুত পুৰণা চাওক 1936 চনত এই নামঘৰটো প্ৰতিষ্ঠা হৈছিল চ' এই জেগাখিনিৰ পৰিৱেশটো হৈছে এইটো দুপৰীয়া যিহেতু ঘূৰি ঘূৰি ভাগৰ লাগিছিল গতিকে লাঞ্চৰ পিছত হোটেলত আহি অলপ জিৰণি ল'লোঁ আৰু জিৰণি লোৱাৰ পিছত এতিয়া গৈ আছোঁ আউনীআটী সত্ৰলৈকে তাত চলি আছে পালনাম মহোৎসৱ তো আউনীআটী পাবলৈ কমলাবাৰীৰ পৰা টেম্পোত উঠিলোঁ আৰু টেম্পো মানে ই ৰিক্সাই ল'লে মোৰ 50 টকা আৰু এইখনে হ'ল আউনীআটী সত্ৰৰ মূল তোৰণ আৰু এই সত্ৰখন স্থাপন হৈছিল 1575 চনত চাওক ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছেহি আহি আৰু এয়াই হ'ল আউনীআটী সত্ৰ আৰু এতিয়া ইয়াতে ধূপচাকি জ্বলাম মূল মন্দিৰৰ চৌপাশৰ পৰিৱেশটো অলপ দেখাই আছোঁ এয়া হ'ল চৌপাশৰ পৰিৱেশ চাওক পূৰা চাৰিওফালে গছ গছনি একদম সুন্দৰ ফ্লাছ লাইটৰ ব্যৱস্থা আৰু সন্ধিয়া এইটো সময়ত মানে ইয়াতে দৰ্শন কৰি মনটো বহুত ভাল লাগি গ'ল মানে আৰু আউনীআটী সত্ৰৰ এইটো হ'ল মিউজিয়াম তো মিউজিয়ামটো দৰ্শন কৰিলোঁ ভিতৰত ফটোগ্ৰাফী এলন আছিলে চ' তাত বহুত পৌৰাণিক বস্তু আছে যেনেকৈ লাচিত বৰফুকনে ইউজ কৰা হেংদাংখন আছে তাত আৰু বহুত কিবা কিবি আছে চ' আপোনালোকে যদি আউনীআটী সত্ৰ আহে তেতিয়াহ'লে এই মিউজিয়ামটো দৰ্শন কৰিব পাৰে আৰু এণ্ট্ৰি ফিজ আছিলে 10 টকা মাত্ৰ সকলোতকৈ ভাল লাগিল যে লাচিত বৰফুকনে ইউজ কৰা এখন হেংদাং ইয়াতে আছিল বহুত লম্বা আছিল প্ৰায় মোৰ সমানে ওখ হ'ব তো আপুনি ভাবি চাওক লাচিত বৰফুকন কিমান ওখ পাখ মানুহ এটা আছিল মানে আৰু এয়া হ'ল আউনীআটী সত্ৰৰ ৰাস মেলাৰ পৰিৱেশ বহুত দোকান পোহাৰ আহিছে ইয়াতে চাওক তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব আৰু যদি আপোনালোকে মাজুলীৰ পৰা এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব যে মাজুলীৰ কোন জেগাত আপোনাৰ ঘৰ তো আজিলৈ এইখিনিতে এৰিছোঁ ধন্যবাদ